এয়া আমাৰ খেতি পিঁয়াজৰ পাত হৈছে এয়া ধুনীয়াকৈ। তাৰপিছতে এইবিলাক এই ৰঙালাওৰ গছ এইটো জালি মেলিছে অকণমানকৈ। তাৰপিছত এয়া আলুৰ খেতি, এইফালে শালগম হৈছে, এয়া অমিতাৰ পুলি, ৰঙালাও, এইবিলাক মূলা দেখিছেনে? আৰু এইটো ঘৰ এটা আছিলে মাজতে খেতিৰ কাৰণে। এইফালে কিবা শাক আছে, পালেং শাক, কিবা কিবি কলৰ পুলি ৰোৱা হৈছে। এইখিনি বেৰত প্ৰতিবাৰে খেতি কৰা হয়। এই জলকীয়াৰ পুলি এয়া মই যিমান দূৰ চিনিছোঁ। আৰু এইফালে এয়া কি এয়া আনাৰসৰ গছো আছে, বেঙেনা এয়া চাওক বেঙেনা লাগিয়ে আছে একদম। এইফালে এয়া কবি পুলি হৈছে, এইফালে মাকৈ এডালো হৈছে। এইফালে এয়া গোবৰ দিয়া হৈছে মাটিত। এয়া মই আপোনালোকক আমাৰ খেতিৰ মূলা দেখাই দিছোঁ। আলুৰ খেতি আছে, বিভিন্ন আছে, অমিতা ৰোৱা হৈছে, এইবিলাক শাক আছে। সেইফালে শালগমৰ আছে খেতি, বিলাহীৰ খেতিও আছে, মানে বিভিন্ন ধৰণৰ খেতি আছে খুব কমকৈ। এইফালে এয়া ধনিয়া, একদম ধনিয়া লাগি আছে, ধনিয়া মই গুৱাহাটীত নি খাইছোঁ। এইফালে এয়া নহৰু, ৰহুন বুলি কয় নেকি কিছুমান জেগাত। আৰু এইটো যে মানুহটো এইটো চৈদিয়া বুলি কয় নেকি, আপোনালোকৰ ফালে কি বুলি কয় জনাব। গতিকে এয়া পথাৰ দেখিছে, পুহমহীয়া পথাৰ, বিভিন্ন খেতি আমাৰ বেৰত। প্ৰতিবাৰে খেতি কৰা হয় বিভিন্ন। এইফালে পুখুৰী আছে, এইফালে ধানৰ খেতি আছে আমাৰ অকণমান। ইফালে এই ঘৰটোৰ তলত এয়া মুগ মাহৰ খেতি, বিভিন্ন ধৰণৰ খেতি কম পৰিমাণে কৰা হৈছে। সেইফালে সেইটো ৰাস্তা একদম জলজলি হৈ মঙললৈ যাব পাৰি। ইফালে আকৌ ডিপিলা হৈ একদম য'ত যায় আৰু আপুনি গুৱাহাটী মঙলদৈ। আৰু আমাৰ খেতিৰ পৰা এয়া চাওক, এয়া এখন পুহমহীয়া পথাৰ। আৰু সৌটো আমাৰ বুঢ়া গোহাঁই মন্দিৰ তাতে আছে। এয়া চাব, মই গাড়ী এখন দেখাই দিছোঁ, ঘৰমুৱা হ'ব এতিয়া। ক্ৰমান্বয়ে গৰুবোৰ লৈ আহিব মানুহবিলাকে, গৰখীয়াবোৰে। সেই আমাৰ খুৰাহঁতৰ ঘৰ এইটো ৰাস্তা একদম।